সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। মীনপালক বন্ধুসকল, মাছৰ স্পন মেলি আপুনিও লাভৱান হ'ব পাৰিব। কম খৰচতে লাখ লাখ পোনা পাবলৈ হ'লে মাছৰ স্পন এৰিব পাৰে। স্পন হেচাৰীৰ পৰা অনাৰ পৰা আৰম্ভ কৰি পুখুৰীত এৰালৈ কিছু কথাত মন দিয়াৰ দৰকাৰ। সেই সম্পৰ্কে আজি মই চমুকৈ আলোচনা কৰিম ইয়াতে। প্ৰথমতে পুখুৰীৰ পানীত থকা পোক পতংগসমূহ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব, অৰ্থাৎ কীটনাশক ঔষধ প্ৰয়োগ কৰি যিসমূহ পোক আপোনালোকৰ পুখুৰীৰ পানীত থাকে এই পোকসমূহ আঁতৰাই ল'ব লাগিব, অৰ্থাৎ নিয়ন্ত্ৰণ কৰি ল'ব লাগিব। আৰু এনে কৰিলে আপোনালোকে স্পনৰ ক্ষেত্ৰত ভাল ৰিজাল্ট পাবৰ কাৰণে সক্ষম হ'ব। ঠিক তেনেকৈ হেচাৰীৰ পৰা স্পন আনোতে যাতে পোনাই কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। অধিক গৰমত বা অত্যাধিক ৰ'দত স্পন সৰবৰাহ নকৰাই ভাল। এই দিশত আপোনালোকে অলপমান মন কৰিব। অক্সিজেন পেকেটৰ পৰা স্পন পুখুৰীত মেলাৰ আগতে যিটো অক্সিজেন পেকেট থাকিব, এই পেকেটটো আপোনালোকে পুখুৰীৰ পানীত 5 পৰা 10 মিনিট ৰাখিব আৰু তাৰ পাছত লাহে লাহে পেকেটটো খুলি এৰিব লাগে। পৰাপক্ষত ছাঁ থকা ঠাইৰ পৰা যদি অক্সিজেন পেকেটটো খুলিব পাৰে, অৰ্থাৎ য'ত গৰম নাথাকে, তেনে ঠাইৰ পৰা এৰিলে মাছৰ স্পনসমূহে সুন্দৰকৈ পুখুৰীৰ পৰিৱেশটোৰ লগত খাপ খাব পাৰে বা স্পনৰ কোনো ক্ষতি নহয়। স্পন মেলাৰ পিছদিনাৰে পৰা কণীৰ কুহুম খুৱাব পাৰে। লাহে লাহে মিহি ডাচ ফিড অথবা হেচাৰী ফিড আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তেতিয়া মাছৰ বৃদ্ধি অতি সহজতে হ'ব বা কম দিনতে মাছসমূহ ডাঙৰ হ'ব, স্পনসমূহ। মাজে মাজে জাল মাৰি পোনাৰ অৱস্থান বৃদ্ধি আৰু স্বাস্থ্যৰ বুজ লোৱা উচিত। অত্যাধিক বৰষুণৰ পৰা স্পনসমূহ বচাবলৈ কলপাত কাটি পুখুৰীৰ ওপৰত আপোনালোকে দলিয়াই দিব পাৰে, অৰ্থাৎ ডাঙৰ পুখুৰী হ'লে বেছিকৈ কলপাত দিব লাগিব। আৰু যদিহে অত্যাধিক বৰষুণ পৰে, ঠিক তেনে সময়ত আপোনালোকে কলপাত দি সৰু স্পনসমূহ বচাব পাৰিব। কেতিয়াবা এনেকুৱা হয় যে স্পন এৰাৰ পিছত যেতিয়া ধাৰাসাৰ বৰষুণ পৰে বা দবাপিটা বৰষুণ পৰে, তেতিয়া এই পোনাসমূহে বাচিব নোৱাৰে বা পোনাসমূহৰ মৃত্যু হৈ যায়। গতিকে আপোনালোকে পোনা এৰাৰ পাছত বৰষুণ দিয়াৰ যদি সম্ভাৱনা থাকে, তেন্তে কলপাত দিলে এই স্পনসমূহ বচোৱাত সহায় হয়। তাৰোপৰি আৰু এটা কথাত মন দিব যে প্ৰয়োজনতকৈ কেতিয়াও অধিক খাদ্য পুখুৰীত নিদিব। এনে কৰিলে পুখুৰীৰ পানী বেয়া হ'ব পাৰে বা এমনিয়াৰ পৰিমাণ বাঢ়ি যাব পাৰে, মাছসমূহ ওপৰলৈ আহি যাব। তাৰোপৰি মাছৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে পানী দূষিত হ'লে। গতিকে আপোনালোকে এই কথাখিনি অলপ মন কৰিব। মীনপালক বন্ধুসকল, পুখুৰীত স্পন এৰাৰ আগৰে পৰা পুখুৰীৰ মাটি পানীৰ যাতে ভাৰসাম্য নষ্ট নহয়, সেই দিশৰ প্ৰতি আপোনালোকে অলপ মন কৰিব। আৰু যদি মাটি পানী ভালে ৰাখিব পাৰে, তেন্তে আপোনালোকে আশা কৰা ধৰণেৰে ফল পাবলৈ সক্ষম হ'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ।